মৰমৰে মাতে এষাৰি চোৱানা চকুতে চকু থৈ হাঁহি শুনানা মৰমৰে মাতে এষাৰি চোৱানা চকুতে চকু থৈ হাঁহি নজনাকে হেল্ল' এণ্ড গুড মৰ্ণিং এভৰিৱান আৰু মোৰ নতুন এটা ভ্লগলৈ মানে মোৰ নতুন বছৰৰ প্ৰথমটো ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আপোনালোকে হয়তো আগৰখিনি চাই গম পাইছে যে ভ্লগটো কিহৰ বিষয়ে হ'বলৈ গৈ আছে আচলতে আমাৰ ভণ্টিৰ এজনীৰ তুলনি হ'ল মোৰ বৰ্তাৰ ছোৱালীয়ে হয় তাই আৰু সেইবাবে ভাবিলোঁ কি ভ্লগটো বনাই পেলাই মেমৰিজখিনি প্ৰিজাৰ্ভ কৰি ৰাখোঁ মোৰ চেনেলটোতে আৰু সেইকাৰণে এয়া আগদিনা বিয়াৰ আচলতে বিয়াখন দুদিনীয়াই বুলি ক'ব পাৰি প্ৰথম দিনাখন নীতি নিয়মখিনি কৰিলোঁ আৰু পিছৰ দিনাখন আৰু ডাইৰেক্ট ৰিচেপশ্যন হৈছে মই মেহেন্দি ইমান ভালকৈ আঁকিব নেজানো তথাপিতো মানে বোলো নাই আঁকি দিওঁ আৰু ভণ্টি যেতিয়া তাইও খুব মন মানে মই মেহেন্দি আঁকি দিম বুলি আৰু হাত চাত বিষাই গৈছিল কিয়নো প্ৰফেশ্যনেলটো নহয় তথাপিতো যিমানখিনি পাৰোঁ ভালকৈ আঁকিবলৈ চেষ্টা কৰিলোঁ আৰু এয়া দেখিছে নহয় এই খুৰাৰ জীয়েক তাই একদম এক্সাইটেড হৈ আছে আৰু সৰু ল'ৰা ছোৱালীবোৰ এনেকুৱাই আগতে আমিও এনেকুৱাই আছিলোঁ বাৰু আৰু এয়া বিয়াৰ দিনা নীতি নিয়মখিনি কৰাৰ পিছত ৰাতিপুৱাই ওলাইছোঁ আজি ৰিচেপশ্যনৰ দিনা হয় সেইবাবে ৰাতিপুৱাই ওলাইছোঁ আচলতে মোৰ উঠা অলপমান দেৰিয়ে হৈছিলে মই বিয়াঘৰ পাওঁতে প্ৰায় 10:30 মানেই বাজিছিল সিহঁতেও ফোনৰ উপৰি ফোন কৰি আছে কিন্তু নাই মই গৈ পোৱাৰ পিছতহে আচলতে মানে বস্তু পাতিখিনি যোগাৰ মেলা কৰা হৈছে এয়া বৰ্তায়ো ধুনীয়াকৈ একদম যিখিনি নীতি নিয়ম কৰে আৰু সেইদিনা সেয়াৰ কাৰণে প্ৰিপেৰেশ্যনবোৰ কৰি আছে আৰু আমিও এয়া ধুনীয়াকৈ মালা গাঁঠিলোঁ আম পাত আৰু ফুল দি পেলাই মৰলৰ সেইখিনি ধুনীয়াকৈ সজাবলৈ কলপুলিকেইটাত আৰু চিম্পলকৈ মালাডাল সজা হৈছে কিয়নো বহুত জল্দি হ'ল আৰু ইমান বেছি ষ্টাইল দিবলৈ একো বা তেনেকুৱা ইমান বেছি ফুল বিচাৰি যাবলৈও উঠিলেও দেৰিকৈ আৰু মই মৰলটো আচলতে ফাকুৱা দি পেলাই নহয় মই মৰলটো ফুলে দি পেলাই সাজিলোঁ কিয়নো মানে কাৰ্পেট পাৰি থোৱা আছিলে আৰু তাত মানে কেনেকৈ কালাৰ কৰিম সেইটো ভাবিয়ে পোৱা নাছিলোঁ সেইটো কাৰণে মানে প্লাষ্টিক এখনত আটা দি পেলাই লৈ মই ফুলে দিয়ে সাজি দিলোঁ ফাকুৱাতকৈতো আৰু ফুলটোৱে বেছি ভাল হয় আৰু ন যিহেতু তুলনী বিয়াৰ নীতি নিয়ম হয় আৰু বেণ্ড পাৰ্টিৰ মানুহ আহোঁতেও আমি এনেকৈ আদৰি পেলাই নীতি নিয়ম কৰোঁ সেইখিনিও বৰমাহঁতে ভালকৈ কৰি আছে লাহে লাহে মানে ষ্টাৰ্ট হৈছেহি আৰু এয়া ধুনীয়াকৈ ভণ্টিক মেকআপ কৰি মেকআপ আচলতে আধা কৰাই হৈছিলে মানে মেকআপ কৰোঁতেও দেৰি হৈছিলগৈ সেইকাৰণে আধা মেকআপ কৰিয়ে আনিছে যাতে গোপিনীসকলে মানে সেইদিনাৰ নীতি নিয়মখিনি যাতে কৰি ল'ব পাৰে কানাই কোলাত লোৱা সেই নীতি নিয়মখিনি বা গিফ্ট দি কৰে সেইখিনি কৰি লৈছে আৰু গোপিনীসকল যিহেতু যাবগৈ সোনকালে ঘৰলৈ সেইকাৰণে মানে মেকআপটো বোলো পিছতে কৰিম আৰু সেইকাৰণে গোটেই নীতি নিয়মখিনি কৰিবলৈ তাইক লৈ আহিছোঁ মেকআপ আৰ্টিষ্টজনী অকণ বহি আছে বাৰু বাজনী বহুত ভাল হয় আৰু আমি যেতিয়া নিজেই মানে ছেকেণ্ড মেৰেজৰ সময়ত আমাৰ সেইকণ সময়ততো আৰু ইমান বেছি মনতো নাথাকে কি কৰিছিলোঁ কি কৰা নাই সেইকাৰণে মানে এইখন বিয়াই মানে আমাৰ গোটেই পৰিয়ালটোৰ কাৰণে মানে এটা মানে আকৌ আমাৰ দিনবোৰ মনত পেলোৱাৰ এটা মানে সুবিধা পালোঁ আৰু সেইকাৰণে বিয়াখনত মানে একো বস্তুৰে কমি ৰখা নাই যিখিনি বস্তু আমাৰ বিয়াতো মানে আমি কৰা নাছিলোঁ বা তেতিয়াতো আমি ইমান নাজানো আৰু কিন্তু আজিকালি মানে আমি যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু নীতি নিয়মৰ বিষয়েতো একো নকওঁ কিয়নো সেইখিনি ময়ো একো ভালকৈ নাজানো যি দেখিছোঁ মানে এতিয়াহে মনত পৰিছোঁ আগতে আমাৰো এনেকুৱা কৰিছিলে আৰু এয়া সকলোৱে বহি পেলাই চাই আছে এইখিনিতো আৰু জানেই চবকে ৰং সনা হয় তাৰপিছতে মাকৰ পৰা ষ্টাৰ্ট কৰে আৰু নিয়মটো কৰা
আৰু তাৰপিছতে সধবা মানুহখিনিয়ে এনেকৈ কিবা কানাই কোলাত লয়, আকৌ গিফ্ট দিয়ে আৰু নাচাও হয় বাৰু অলপমান। কিন্তু আমাৰ ইয়াত মানে এজনী বৰমাইহে নাছিলে আৰু সেইখন সময়ত মানে বহুত খৰখেদা হৈছে। আচলতে এনেকুৱাই হয় বিয়াবোৰত বা ফাংচন এটা পাতিলে প্ৰথম মানে মানুহ ইমান নাহেই বা ইমান মানে খৰখেদা নহয়, কিন্তু এটা টাইম পটককৈ আহি যায় মানে খৰখেদা লাগি যায়। সেইকাৰণে মানে আগৰ পৰাই প্ৰিপেৰেশ্যন কৰি ৰাখিব লাগে। আৰু এয়া বা হয়, তাই সোণৰ চেইনডাল দিছে ভণ্টিক, সেইকাৰণে তাই পিন্ধাইছে। আৰু ল'ৰা ছোৱালীবোৰেতো জানেই আৰু দৌৰি ঢাপৰি ফুৰে এনি টাইম। সকলোখিনি নীতি নিয়ম কৰি আজৰি হোৱাৰ পিছত ভণ্টিক আকৌ উলিয়াবলৈ ষ্টাৰ্ট কৰিলে। তাই কাপোৰযোৰ যে বহুত বেছি মৰম লাগিছে, মানে কেমেৰাত দেখাতকৈও আমি চকুৰে দেখিলে মানে বহুত বেছি মৰম লাগিছে। ইমান এটা ধুনীয়া চাইন আছে আৰু কেমেৰা মাতিছোঁ যিহেতুকে, গতিকে ফটোশ্বুটটো হ'বই। সেইটো কাৰণে গোটেই ওলাই কৰি লৈ মেলি ধুনীয়াকৈ তাইক ফটোশ্বুট আৰু ভিডিঅ' এটাও শ্বুট কৰোৱা হ'ল। সেইটোতো আপোনালোকে দেখিছেই আগতেই। আৰু এনেকৈ ধুনীয়াকৈ ফটোখিনি উঠাই ৰখা হ'ল। আৰু এয়া দেখিছেনে, কইনাৰ কাষত কইনাৰ ফ্ৰেণ্ডছকেইজনী বহিয়ে আছে। এইখিনি কাম কৰি মেলি লৈ আমিও ওলাবলৈ গুচি গ'লোঁ। ৰেডি হোৱাৰ আচলতে একো ক্লিপ ৰখা নহ'ল, কিয়নো মোৰ মাৰো যিহেতু অসুবিধা। মই কোনটো ছাইডে কেনেকৈ ওলাই আহিছোঁ মইহে জানো আৰু তাৰপিছতে এয়া সন্ধিয়া সময়ত পূৰা এনজয় কৰা হ'ল, নাচা হ'ল ধুনীয়াকৈ। আৰু চবেই নাচিছে আচলতে, বিয়াখনত বহুত বেছি ভাল লাগিছে। কাইলৈ মোৰ এক্সাম আছে, কিন্তু মানে কি ক'ম আৰু বিয়াখনত আৰু নানাচি পেলাইতো থাকিব নোৱাৰি, সেইবাবে ময়ো নাচিলোগৈ অলপমান। কাইলৈ পিছে মোৰ এক্সাম আছে, সেইবাবে আৰু অলপ টেনশ্যন লাগি আছে। কিন্তু কি ক'ম আৰু বিয়াটোতো আৰু এবাৰেই আহিছে ন, এইখন বিয়াটো এবাৰেই হ'ব আৰু তাৰপিছতে খানাৰ ছেকশ্যনলৈ যাওঁ। আমি ধুনীয়াকৈ প্ৰায় 8:30 9টামান বজাত খানা খালোঁগৈ। আচলতে দিনতো খাইছিলোঁ, দিনত মানে অলপেই খাব পালোঁ আৰু ভালকৈ চব বস্তু খোৱা নহ'লে। ভালেই আইটেমবোৰ বহুত মানে ধুনীয়া হৈছিল খাবৰ কাৰণে। মানে আনকি ফিছটো মানে মই তেনেকৈ পোলাওৰ লগত পোলাও থাকিলে মানে ফিছ নাখাওঁৱেই, কিন্তু মানে ফিছটো মই আইতাৰ পৰা অকণ খাই চালোঁ, বহুত বেছি ভাল লাগিলে খাই পেলাই। সেইকাৰণে মানে আকৌ মই গৈ পেলাই মাছো খালোঁগৈ। আৰু সকলোৱে ইয়াত খোৱা বোৱা কৰি আছে। কিন্তু মানে বিয়াখনত মানে মাক বহুত মিছ কৰিছোঁ আৰু, কিয়নো মানে ল'ৰা ছোৱালীবোৰৰ চাগে এনেকাই মানে মাক থাকিলেহে মানে ক'ৰবাত ভাল লাগে আৰু। সেইকাৰণে মালৈও মনত পৰি আছে। মালে বাৰু খানা দিয়ে মানে পেক কৰাই পঠোৱা হৈছে ঘৰলৈ। কিন্তু সেয়া আৰু তথাপিতো মা থকাহেঁতেন আৰু বেছি ভাল লাগিলহেঁতেন। মানে চাদৰ মেখেলাৰ বা আদি কৰি অকণমান চাই থাকে ন, বা মোৰ মোবাইলটোকে মাক ধৰিবলৈ দিওঁ, বা মানে ইমান এটা টেনশ্যন নাথাকে আৰু। কিন্তু একো নাই, সেইটোতো আৰু উপায় নাইকিয়া। কিন্তু এনজয়টো ফুল কৰা হ'ল। আৰু কাইলৈ এক্সাম আছে, সেইটো কাৰণে মানে অকণ সোনকালেই গুচি আহিলোঁ আৰু প্ৰায় 10টামান বজাত মই ঘৰে গুচি আহিলোঁ। আৰু এনেকৈয়ে এই বিয়াখনত আৰু অলপ এনজয় কৰিলোঁ, আৰু সেইখিনিয়ে যিমানকণ পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এণ্ড যদি আপোনালোক মোৰ চেনেলটোত নিউ হয় তেতিয়াহ'লে ছাবস্ক্ৰাইবো কৰি দিব। আজিলৈ আহিছোঁ, লগ পাম নতুন এটি ভিডিঅ'ত। বাই বাই।